আসসালামু আলাইকুম গাইজ, ওয়েলকাম বেক টু মাই চেনেল মনৰ কথা। তো আজি আমি বনাম ব্ৰেড পুডিং। তো তাৰ কাৰণে আমাক লাগিব গাখীৰ, কণী আৰু ব্ৰেড। তো কণী এটা ভাঙি লৈছোঁ, তাৰপিছত চেনি 2 চামুচ আপোনালোকৰ জোখমতে কিমান মিঠা খায় সেইমতে লৈ কিনে ধুনীয়াকৈ ফেটি লৈছোঁ। তাৰপিছত আমাৰ ব্ৰেড 2 পিচ 3 পিচ এনেকৈ লৈ লৈছোঁ। আৰু ব্ৰেডটো আপোনালোকে এনেকৈ ছাইডৰ অংশখিনি যিখিনি টান টান থাকে সেইখিনি আপোনালোকে গুচাই ল'ব দেই। তাৰপিছত আপোনালোকে এইখিনি ব্ৰেডখিনি এনেকৈ সৰু সৰু হাতেৰে মোহাৰি এনেকৈ ভাঙি ল'ব, মানে ব্ৰেডটো একদম মিহি কৰি ল'ব। তাৰপিছত এনেকৈ ভালদৰে এনেকৈ মিক্স কৰি ল'ব, একেবাৰে মানে গলাই ল'ব। দেখিছেনে কেনেকৈ মই মিক্স কৰি লৈছোঁ? তো আপোনালোকে এনেকৈ মিক্স কৰি ল'ব। এনেকুৱা টেক্সচাৰটো হৈ যোৱাৰ পিছত আপোনালোকে গাখীৰখিনি গৰম কৰি এনেকৈ দি ল'ব আৰু ভালদৰে গাখীৰৰ লগতো এবাৰ মিহলি কৰি ল'ব। চাই ল'ব আপোনালোকে টেক্সচাৰটো। মই আৰু অকণমান গাখীৰৰ দৰকাৰ হৈছিল, তো দি লৈছোঁ এনেকৈ। তাৰপিছত এনেকৈ টেক্সচাৰটো এনেকুৱা হ'ব আৰু এনেকৈ কৰি মিহলাই ল'ব। তাৰপিছত মই চেনি অলপমান দি কেনে কেৰাহীত গলাই লৈছোঁ। চেনিটো আপোনালোকে এনেকৈ লৰাই থাকিব যাতে জ্বলি নাযায়, আৰু চেনিটো এনেকৈ লৰাই গলি যাব, আপোনালোকে দেখিব। তাৰপিছত মই এনেকৈ টিফিন বাতিটো অকণমান ৰিফাইন তেল দি এনেকৈ মুচি লৈছোঁ। দি ল'ব যাতে লাগি নধৰে। যিহেতু মোৰ কেমেৰাটো বন্ধ হৈ থাকিল, তো গলাই লোৱা চেনি আৰু বেটাৰটো ঢালাটো নুঠিলে, তো এনেকৈ মই কুকাৰতে বনাই লৈছোঁ আজি। কুকাৰতো আপোনালোকে বনাব পাৰে, খালি মাজে মাজে অকণমান আপোনালোকে চেক কৰি ল'ব। তো ৰেডি হৈ গ'ল, মই এনেকৈ চাই ল'লোঁ। তো এয়া হ'ল আমাৰ ব্ৰেড পুডিং। ধুনীয়াকৈ মই কাটি লৈছোঁ আৰু প্লেট এখনত মই ধুনীয়াকৈ ওলাই ল'ম। এই কামখিনি কৰোঁতে খুব সাৱধানে কৰিব, মেইন কাম বুলিয়েই ভাবোঁ। তো হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল, এয়া হ'ল আমাৰ ব্ৰেড পুডিং। তো মই এই ব্ৰেড পুডিংখিনি আজি ডিউটিলৈ লৈ যাব ওলাইছোঁ। তো পেকিং কৰি ল'লোঁ, টিফিন এটাত লৈ ল'লোঁ আৰু এতিয়া গৈছোঁ ডিউটিলৈ। বাই বাই। এয়াই আছিল আজিৰ ব্লগ। খুদা হাফিজ, বাই বাই, টেক কেয়াৰ।